নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত সজিনাৰ কোমল পাতৰ ভাজি। ইয়াতে লৈছোঁ মই আলু কুটি লৈছোঁ দুটা মিডিয়াম সাইজৰ, পিঁয়াজ কুটি লৈছোঁ দুটা, তাৰপিছত লৈছোঁ ইয়াতে মই কণী এটা, কেঁচা জলকীয়া আৰু সজিনাৰ কোমল পাত। ইয়াতে কেৰাহী বহাই দিছোঁ এফালে, তাতে 3 চামুচ মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আগতে তাতে মই কি কৰিম, আলুখিনি ভাজি ল'ম, তাৰপিছত পিঁয়াজ দিম। এনেদৰে মই লাহে লাহে তাক ভাজি গৈ থাকিম। যিহেতু পাতটো খুবেই কোমল, সেই গতিকে আলুখিনি আগতে ভাজি ল'ব লাগিব। সজিনাৰ কোমল পাতৰ এইটো যিটো ৰস, আমি যদি এনেদৰে ভাজি খাওঁ, তাৰ যিটো ৰস থাকে, সেই ৰসটো আমাৰ দেহত গ'লে আমাৰ বসন্ত ৰোগ নহয় বুলি কোৱা মই শুনিছোঁ। লগতে এই পাতৰ ৰসটোৱে আমাৰ শৰীৰত যিবোৰ গাঁঠিৰ বিষ থাকে সেইবোৰ নাইকিয়া কৰে। এতিয়া মই ইয়াতে হালধি দিলোঁ, প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াতে পাতখিনি দিম, পিঁয়াজখিনি দি দিলোঁ। আটাইখিনিকে ভালদৰে কিছু সময় লৰাই থাকিম। দৰ্শকসকল, যদি আপোনালোকৰ ঘৰত এনেদৰে সজিনাৰ পাত আপোনালোকে পায়, গতিকে মই ভাবোঁ আপোনালোকে খাই চাব এবাৰ। এনেকুৱা বতৰত খাব লাগে। ডাঙৰৰ পৰা সৰু সকলোৱে এই পাতটো খাব পাৰে। এই পাতটো খুবেই উপকাৰী হয় আমাৰ দেহৰ বাবে। সজনাৰ ফুল খায় বুলি বহুতে জানে, কিন্তু সজনাৰ পাতটো যে খায়, মই যিখিনি শুনিছোঁ বহুতৰ মুখত নাই খোৱা বুলি শুনিছোঁ। যিসকলে খায় খুবেই ভাল, তেওঁলোকৰ এইখিনি দেহত বহুত উপকাৰী। যিসকলে খাই পোৱা নাই, মই সেইবাবে আপোনালোকৰ ওচৰত এইটো ৰেচিপি লৈ আহিছোঁ। আপোনালোকে তাক খাব, আৰু যদি ঘৰৰ মানুহ আছে, বয়সস্থ মানুহ, সেইবোৰকো খুৱাব। এতিয়া মোৰ প্ৰায় ভাজিখন হৈ গ'ল। আপোনালোকে এনেদৰেও খাব পাৰে। মই কি কৰিছোঁ, ইয়াত এটা কণী দিছোঁ, টেষ্টটো অলপ বেলেগ হ'বৰ বাবে। কণীটো অপশ্যনেল হয়, আপোনালোকে নিদিলেই হ'ব, বা এনেদৰে আলুখিনিও নিদিব পাৰে। এইটো আপোনালোকৰ কথা। আপোনালোকে পাতখিনি অকল পিঁয়াজেদিও ভাজি খাব পাৰে। ইয়াত এটা কণী দি দিলোঁ, আৰু কণীখিনি মই ভালদৰে মিহলি কৰি দিম। একেবাৰে সহজ হয়, জাষ্ট 2 মিনিটৰ বস্তু, আৰু কিন্তু আমাৰ দেহত ইমানখিনি কামত আহে। তো আপোনালোকে ট্ৰাই কৰি চাব, কেনেকুৱা পায় মোক জনাব। যদি মোৰ এই ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈকেও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। দৰ্শকসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় মোক কমেণ্টত জনাব। যদি কোনোবাই এনেকুৱা ধৰণৰ সজিনা পাতৰ কিবা ভাজি বা আৰু কিছুমান বেলেগ ৰকমে খাই পাইছে, মোক কমেণ্টত জনাব কেনেকুৱা পায়। আৰু আশা কৰোঁ আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাব ঘৰত। মাজে মাজে মই তাক লৰাই দিছোঁ। আমাৰ ভাজিখন প্ৰায় ৰেডি হ'ব এতিয়া। আপোনালোকে এই ভাজিটো গৰম গৰম ৰুটি, পৰঠা বা ভাতৰ লগত খাব পাৰে। মই পিছে ভাতৰ লগতে খালোঁ। এতিয়া মোৰ এই ভাজিখন ৰেডি। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, দৰ্শকসকল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।